সকলোকে স্বাগতম। মই দেৱ। আজি নতুন কাহিনী লৈ নহয়, কেইটামান উক্তি লৈহে মই আপোনালোকৰ সন্মুখত। পশ্চাৎ ফটো অজন্তা সোণোৱালৰ, সংগ্ৰাহক সম্পাদনা আৰু পাঠ দেৱস্বপ্নৰ। অপেক্ষা কৰাসকলে সেইটো পায়, যিটো চেষ্টা কৰাসকলে এৰি থৈ যায়। শিলগুটিৰে পৰিপূৰ্ণ পথ এটা আমি জোতা পিন্ধি অনায়াসে বহুদূৰ খোজকাঢ়ি যাব পাৰিম। কিন্তু সেই জোতাযোৰত যদি সৰু এটা শিলগুটি সোমাই থাকে, তেন্তে আমি এখোজো দিব নোৱাৰিম। অৰ্থাৎ আমাক বাহিৰৰ দুখ যন্ত্ৰণাই একো কৰিব নোৱাৰে, যদিহে আমি ভিতৰৰ পৰা ভাগি নপৰোঁ। নতুন কিবা এটা উদ্ভাৱন বা কাম এটা কৰোঁতে যিসকলক মানুহে হাঁহিছে, সেইসকলে এদিন এই পৃথিৱীত ইতিহাস ৰচিছে। সকলো কামত বিফল বা হাৰি যোৱাজনো এদিন জয়ী হৈ যায়। কিন্তু মনৰ পৰা যিজনে হাৰ মানে, সেইজনে কেতিয়াও আৰু জয়ী হ'ব নোৱাৰে। সেইবাবে হাৰ বা বিফলতা হৈছে এনে এজন শিক্ষক, যিয়ে প্ৰত্যেককে সফল আৰু নিপুণ হ'বলৈ আকৌ এটা সুযোগ দিয়ে। সেইবাবে কোৱা হয়, হয় জিকিম নহয় শিকিম। কিছুমান শিক্ষাৰ্থীয়ে নজনা কথাটো শ্ৰেণীকোঠাত শিক্ষকক এইকাৰণে নুসুধে যে প্ৰশ্ন সুধিলে শিক্ষক বা লগৰবোৰে তাক কি বুলি ভাবিব। কিন্তু সি নাজানে যে এবাৰ সুধিলে জীৱনৰ বাবে শিকিব। পানীত পৰি মানুহ নমৰে, মানুহ মৰে তেতিয়া যেতিয়া সাঁতুৰিব নোৱাৰে। বিফলতায়ো মানুহক নিঃশেষ কৰিব নোৱাৰে, যদিহে পৰি পৰিও উঠি আকৌ যুঁজে, সফলতাই আহি দুহাতত ধৰে। কোনো লক্ষ্য মানুহৰ সাহসতকৈ ডাঙৰ নহয়। যেতিয়া সাহসে কোনো এক উদ্দেশ্য খামুচি সংগ্ৰামৰ পথাৰত খোজ দিয়ে, সফলতায়ো আহি তেতিয়াই লগ দিয়ে। হাৰে সেইজনেহে, যিজনে যুঁজিবই নোখোজে। মানুহে কয়, পইচা হ'লেহে কিবা এটা কৰিম। পইচাই কয়, কিবা এটা কৰিলেহে মই আহিম। খোৱা আৰু খোৱাই যদি সুখ কিম্বা সুখৰ সংজ্ঞা হ'লহেঁতেন, তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ সুখী প্ৰাণী গৰু আৰু ছাগলীকেইটাই হ'লহেঁতেন। আমি বিচৰা ধৰণেৰে আমাৰ বাবে সমাজখন কোনেও বনাই নথয়। হয় আমি সমাজৰ সৈতে মিলি যাব লাগিব, নহয় আমি বিচৰা ধৰণেৰে এখন সমাজ গঢ়ি ল'ব লাগিব। সফলসকলে নিজৰ মতে এখন সমাজ গঢ়ি লয় আৰু বিফলসকলে নিজৰ সিদ্ধান্তকে সলনি কৰি লয়। দৌৰি যাওঁতে পৰি যোৱাটোক হৰা বুলি নকয়। হাৰিব তেতিয়া, যেতিয়া উঠি আকৌ দৌৰিব নোখোজিব। এজন মানুহে দুখন হাতেৰে লাখ লাখ মানুহক মাৰি কোনো কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰে। কিন্তু সেই দুখন হাতেৰে হাতযোৰ কৰি যিকোনো কামেই কৰাব পাৰে। সুখে আপোনাক খন্তেকৰ সন্তুষ্টিহে দিব পাৰে, কিন্তু দুখেহে আপোনাক মানসিক শক্তি দিয়ে।